দেওবাৰে নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ফুলাই বৰা সোঁৱৰণী বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান সম্পন্ন। ২০২৫-২৬ শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০% উত্তীৰ্ণ ২১২ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয় ফুলাই বৰা সোঁৱৰণী বঁটা। ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই আগধৰা অনুষ্ঠানটোত উপস্থিত থাকে নগাঁও জিলাৰ জ্যেষ্ঠ আয়ুক্ত দেৱাশীষ শৰ্মা, ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ নাথ আৰু বিহালী মহাবিদ্যালয়ৰ অধ্যাপক ৰাতুল কুমাৰ নাথ। নগাঁও চহৰৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক গাম্ভীৰ্যপূৰ্ণ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে বিদ্যালয়খনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাদেৱে বিশ্ববিশ্ৰুত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই সমগ্ৰ অনুষ্ঠানটি সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে হাত ধৰে বিদ্যালয়খনৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই। কৃতি শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰূপহী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ নাথৰ লগতে বিহালী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ৰাতুল কুমাৰ নাথ। অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাদেৱে শিকন, আত্মবিশ্বাস আৰু শ্ৰদ্ধাৰে শিক্ষাৰ্থীসকলক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়। মানুহে মানুহৰ বাবে হাত চাপৰি বজাই গাম বাবে হাত চাপৰি অগণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। Let's all clap. সবেই ক্লাপ কৰোঁ। এনেকৈ তালত প্লিজ সকলোকে অনুৰোধ জনাইছোঁ। ভূপেন্দাৰ শতবাৰ্ষিকী চলি আছে। Let us all clap. কমচে কম আমি হাত চাপৰি বজাব পাৰোঁ। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মই প্ৰতিগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক মই বিশেষভাৱে মোৰ অভিনন্দন জনাব বিচাৰিছোঁ আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি সকলোকে ইমান সুন্দৰকৈ এই বিদ্যালয়ভাগ পৰিচালনা কৰাৰ বাবে আৰু আমাৰ নগাঁও জিলাখনৰ বাবেই নহয় অসমৰ বাবে ইমান কীৰ্তি কঢ়িয়াই অনাৰ বাবে মই বিশেষ তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এষাৰ মই কথাই ক'ব বিচাৰিম যে নতুন প্ৰজন্মক যে আমি ভাল পাৰ্চেণ্টেজ পাইছোঁ হয়, আমি 90, 95, 98% আমি নম্বৰ পাইছোঁ, কিন্তু এই নম্বৰ পোৱাৰ লগতে এষাৰ কথা মনত ৰাখিব লাগিব যে কাইলৈ যেতিয়া আমি জীৱনৰ দুৱাৰদলিলৈ যেতিয়া আমি আগবাঢ়িবলৈ যাম এই নম্বৰখিনি আমাক সহায় কৰিব হয় এটা খুব ভাল অনুষ্ঠানৰ পৰা আমি পাছ যদি কৰোঁ আমাক সহায় কৰিব হয়, কিন্তু এষাৰ কথা আমি উপলব্ধি কৰিব লাগিব যে আমাৰ কেৰেক্টাৰটো আটাইতকৈ ডাঙৰ কথা। যদি আমাৰ মনৰ ভাৱখিনি আজি যদি আমি সমাজখনৰ প্ৰতি আমি যদি কোনো দায়িত্ববোধ আমি গ্ৰহণ নকৰোঁ তেতিয়াহ'লে ইমানখিনি টকা পইচা অৰ্জন কৰি বা খুব ডাঙৰ কোম্পানী এটাত কাম কৰি আমি যদি এটা আপোন পেটি আমাৰ স্বভাৱ হয় আৰু আমি যদি অহংকাৰী হওঁ তেতিয়াহ'লে কিন্তু কি হ'ব এই গোটেই শিক্ষাৰ কোনো মূল্য নাথাকিব। সেই তাৰ বাবে ভাল নম্বৰ পোৱাৰ লগে লগে আমি বা ভাল ইনষ্টিটিউট এখনত পঢ়াৰ লগত ডাঙৰ চাকৰি এটাৰ কৰাৰ লগতে আমি এজন ভাল
নাগৰিক হ'বলৈ শিকিব লাগিব আৰু মোৰ ভাবোঁ যে আমাৰ যোনটো শিক্ষা প্ৰণালী সেই শিক্ষা প্ৰণালীত সেইখিনি সম্পূৰ্ণভাৱে সাঙুৰ খাই আছে আৰু অভিভাৱকসকলে তথা ছাত্ৰ ছাত্ৰীসকলে এই দিশটোত গুৰুত্ব দিব বুলি মোৰ দৃঢ় বিশ্বাস আৰু সকলোকে মই নতুন এইবাৰ যি কৃতি ছাত্ৰ ছাত্ৰীসকলক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই 2026 বৰ্ষত হায়াৰ ছেকেণ্ডেৰীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 90%তকৈ অধিক নম্বৰ পাবলৈ সক্ষম হৈছিল সেইসকল ছাত্ৰ ছাত্ৰীক আমি মাতি আনি আজি অভিনন্দন জনালোঁ। এইবাৰ 2026 চনৰ পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ভিতৰতে নহয় অসমৰ ভিতৰত বিজ্ঞান শাখাৰ পৰা দেৱৰ্ষী কাশ্যপে প্ৰথম স্থান অধিকাৰ কৰিছে। ঠিক তেনেকৈ প্ৰথমৰ পৰা ষষ্ঠ স্থানলৈকে গোটেই অসমৰ ভিতৰত আমাৰ বিদ্যালয়ৰ পৰাই অধিকাৰ কৰিছে। প্ৰায় 19জন ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰত স্থান পালেহেঁতেন যদি স্থান দিলেহেঁতেন। তথাপিতো আমি আজি মাতি আনি সকলোখিনি ছাত্ৰ ছাত্ৰীক 90%ৰ যি অধিক নম্বৰ পাবলৈ সক্ষম হৈছিল আমি তেওঁলোকক সন্মান জনাইছোঁ। আজি মোৰ দেউতা ফুলাই বৰাদেৱৰ নামত আমি বঁটা প্ৰদান কৰোঁ। আমি প্ৰথমজনক দেৱশ্ৰী কাশ্যপক 10,000 টকা মমেণ্টো আৰু প্ৰশংসাপত্ৰৰ লগতে যিকেইজন ছাত্ৰ ছাত্ৰীয়ে 10ম স্থানলৈকে অধিকাৰ কৰিবলৈ সক্ষম হৈছে আমাৰ বিদ্যালয়ৰ ভিতৰত তেওঁলোকক বাকীসকলক আমি 5,000 টকাকৈ আমি দিছোঁ। এনেধৰণে অনুষ্ঠানটো আজি কৰি খুব আনন্দিত হৈছোঁ, ভাল লাগিছে। আজি এই যিখিনি ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছিলে 24গৰাকী ছাত্ৰ ছাত্ৰী অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছিল। মেথছত পাইছিলে 100/100, ফিজিক্সত পাইছিলে, ইংলিছত পাইছে, কেমিষ্ট্ৰিত পাইছে, ষ্টাটিষ্টিক্সত পাইছে। গতিকে প্ৰায়বোৰ ছাবজেক্টতে 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীসকলকো আমি অভিনন্দন জনাইছোঁ। আজি আমি যি বিষয়তে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে সেই শিক্ষক শিক্ষয়িত্ৰীসকলকো আমি সম্বৰ্ধনা জনাইছোঁ। লগতে যিজন ছাত্ৰই অসমৰ ভিতৰত নহ'লেও বিদ্যালয়ৰ ভিতৰত 97 নম্বৰেৰে অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ পাবলৈ বিদ্যালয়ৰ ভিতৰত সক্ষম হৈছিল তেওঁক আমি লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে সন্মানিত কৰিছোঁ। ইয়াৰ লগতে এইবাৰ যেই এডভান্সত ক্ৰেক কৰি প্ৰতীক সাহাই অল ইণ্ডিয়াত 5,119 ৰেংক পাবলৈ সক্ষম হৈছিল তেওঁকো আমি সম্বৰ্ধনা জনাইছোঁ। এনেধৰণে এই সম্বৰ্ধনা অনুষ্ঠানটোত আজি আমাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাদেৱে আহি ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে মাৰ্গদৰ্শন কৰিলে আৰু ডক্টৰ মনোজ নাথ ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ তেখেতো আহিছিল। আহি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ বৰ্তমানৰ ছাত্ৰ সমাজ কেনেকৈ যে টেকন'লজিৰ লগত সংপৃক্ত হৈ প্ৰকৃত সমাজখনৰ পৰা বিচ্ছিন্ন হৈ গৈছে তাৰ ওপৰত তেওঁ এটা ধুনীয়া বক্তৃতা প্ৰদান কৰিছে। আৰু লগতে ৰাতুল কুমাৰ নাথ বিহালী কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক তেওঁ আহিছিল। খুব সুন্দৰ বক্তৃতাৰে ছাত্ৰ ছাত্ৰীসকলক আপ্লুত